মানে এটা কথা, এতিয়াতো চাৰিওফালে বিয়াৰ বতৰ। বহাগটো শেষ হ'ল যেনিবা, কিন্তু তথাপিও আৰু বিয়া বিয়া মানে কিবাটো পালো নাই আৰু মানে এখনো আছে মানে। মানে ঘৰত যাব ভয় লগা হৈছে। ঘৰত যাবাও মন যায়, কিন্তু মানে কি হয় যে লগৰ গিলাও কয় যে চবে বিয়া পাতিল, তুমি কেতিয়া বিয়া পাতিবি? ঘৰততো ডাইৰেক্ট নকয়, কিন্তু ইনডাইৰেক্টলি মানে কিবা কৰে আৰু ইংগিত দিয়ে আৰু এক খুৰী, জেঠী, ওচৰৰ সেই বৌ, সিহঁতে মানে সেই আৰু ইংগিত দিয়ে আৰু মানে বিয়া কেতিয়া পাতিবি। কিন্তু বিহাইণ্ড দ্য চিন কি হৈ আছে এইটো মইহে জানো। মানে বিহাইণ্ড দ্য চিনটো ক'ব গ'লে একচুৱেলি বহুত লাম্বা। মানে ওৱান্স আপন এ টাইম ইন মাই লাইফ, মানে আজিৰ পৰা কমচে কম 13-14 বছৰ আগত যেতিয়া মই কলেজ পঢ়ি আছিলোঁ, তেতিয়া মই মানে বিৰাট লয়েল আছিলোঁ, বিৰাট লয়েল। মানে মোৰ নিচিনা লয়েল আৰু কোনেও নাই তেনেকুৱা। মানে কি হ'ল, চাৰিওফালে ছোৱালী ছোৱালী, আপি আপি, পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে ছোৱালী। তথাপিও কি হ'ল, মানলো ABCDXYZ এইবিলাক ছোৱালী, মানলো এ নামৰ ছোৱালীজনীক মই পটালোঁ। তাৰপিছত কি হ'ল যে এ নামৰ ছোৱালীজনীক পটাৰ পিছত মই আৰু BCD এইবিলাকো নাচাওঁ আৰু তেনেকুৱা লয়েল আছিলোঁ। মই ভাবিছিলোঁ মানে মই তাক কি আৰু ফাৰ্ষ্ট প্ৰিয়ৰিটি বুলি মানে ভাবিছিলোঁ আৰু। কিন্তু চালা কি ক'ম আৰু, সিয়ে ৰাখিছে মোক হেৰিত অপশ্যন হিচাপে। মানে একবাৰ নহয়, এনেকুৱা মানে মোৰ লগত মানে ভালে কেইবাৰ হ'ল। মানলো এইজনী গুচি গ'ল, মানে গুচি গ'ল আৰু সি মানে বেটাৰ অপশ্যন পাল, গুচি গ'ল, ঠিক আছে। তাৰপিছত বি নামৰ ছোৱালীজনীক পটালোঁ, তাইৰ লগততো লয়েল, মানে বেলেগক নাচাওঁ আৰু। তাৰপিছত কি হ'ল যে তাইও ঢোকাল, চাৰা বি নামৰ ছোৱালীজনী ঢোকা দিল। তেনেকৈ মানে 3-4 বাৰ হ'ল আৰু। তাৰপিছত মানে মোৰ লগৰবিলাকে কয় তোৰ ঢোকা খোৱাৰ এটা কাৰণ আছে। ঢোকা খোৱাৰ কাৰণটো এইটোৱে যে তুমি একবাৰত এজনীহে ছোৱালী পটোৱা, মাল্টিপুল ৰাখিব লাগে, মাল্টিপুল। তাৰপিছত মই আৰু মানে আৰে ভাল পাম, বিয়া পাতিম, জোনাকী পাতিম না, বেলেগৰ আৰু কিয় চাব পাৰিম কাৰণে মানে মই মানে পূৰা লয়েল মানে। তাৰপিছত মানে পিছত ময়ো মানে ভাবিলোঁ কথাটো হয়, লগৰবিলাকে সঁচা কথাই কয়। তাৰপিছত লাহেকৈ কি হ'ল, এতিয়া মানে মাল্টিপুল কৰি ল'লোঁ, ময়ো মাল্টিপুল মানে ৰাখিছোঁ আৰু কাৰোবাক অপশ্যনত, কাৰোবাক প্ৰিয়ৰিটি তেনেকৈ ৰাখিছোঁ মানে আৰু। নাম ক'ব নোৱাৰোঁ বাৰু, এইবিলাক কথা নাম চাম ডিছক্ল'জ কৰিব নোৱাৰোঁ, কিন্তু বুজিব আৰু মানে। তাৰপিছত কি হ'ল যে এতিয়া বয়সো হ'ল বিয়াৰ। মই ভাবিছিলোঁ এনেওতো আগতে ঢোকা খাইছোঁৱে, এইবাৰো কাৰোবাই নহয় কাৰোবাতো ঢোকা দিবই। চালা যিয়ে ঢোকা দিতো গেল, যি মূল্য ৰ'ব তাক বিয়া পাতিম আৰু। কিন্তু এতিয়া মানে কথাটো কি হ'ল যে এই যে কয় যে ভগৱান জব দেতা হে চব পৰ ফাৰকে দেতা হে, মানে মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে। এতিয়া মোৰ মাল্টিপুল, এতিয়া নাই, এতিয়া নেৰে। যেতিয়া চালা এৰিব নালাগিছিল তেতিয়া এৰিছিল, এতিয়া কিন্তু নেৰে। মানে একদম এই যে কঁঠালৰ আঠা নিচিনাকৈ এতিয়া মানে লাগি ধৰিছে, কেতিয়া নিবি, কেতিয়া বিয়া পাতিবি। চালা এতিয়া মই কনফিউজ, ঘৰত কি ক'ম। এতিয়া বিয়াৰ বয়সো হ'ল, চুলিখিনিও পকি গ'ল দেখিবা, চুলিটো নাই আৰু যেনিবা একদম 80% পকিছে প্ৰায়। এতিয়া মই মানে বিৰাট কনফিউজনত, এতিয়া মই কি ক'ম, এতিয়া ঘৰত যাবাই ভয় লাগি আছে মানে। কি কৰিলোঁ মানে মোৰ লগত সদায় উল্টাটোৱে হয়। তেতিয়া আগতে এজনী পটাইছিলোঁ, চালা ঢোকা খাং। এতিয়া মাল্টিপুল, মানে এজনীতকৈ বেছি। এতিয়া কোনেও নেৰে, নাজানো চালা কিয় নেৰে। মইতো ঢোকা দিব নোৱাৰোঁ, সিহঁতে যদি এৰি যায়, বেলেগৰ লগত যায়, ভালেই হ'ব যেনিবা। কি ক'ম আৰু ৰাইজ, যিয়ে নহওক কিয় এনেকুৱা ভিডিঅ' পাই থাকিবি। মোৰ বাহিৰত থাকোঁ, কি হ'ল কেতিয়াবা ফ্ৰী টাইম ওলায় আৰু, ডেইলি নাপালেও মাজে মাজে পাবি আৰু। মানে যদি
ভিডিঅ' চিডিঅ'বিলাক চাব মন যায় আৰু ভাল চাল যদি লাগে আৰু মানে কি আৰু এনচাৰ লাইক কৰিবি আৰু কি বুলি কৈছে ছাবস্ক্ৰাইব কৰি দিবি এনচাৰ